নমস্কাৰ আৰাধনা বৰা কিচেনলৈ আপোনালোক সকলকে পুনৰ আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ এটা চাউলৰ কেকটো বনাবলৈ লগা বস্তুকেইটা হৈছে এয়া মই 250 গ্ৰাম চাউল পিঠাগুৰি পেষ্ট কৰি লৈছোঁ মিক্সিত। এইখিনি বাটাৰ লৈছোঁ 60 গ্ৰাম। এয়া কিচমিচ খেজুৰ লৈছোঁ। এয়া লৈছোঁ চকলেট। এয়া লৈছোঁ মিল্ক মেড 200 গ্ৰাম। এয়া লৈছোঁ বনভিটা এইটো বাতিৰে বাতি। এয়া লৈছোঁ নাৰিকলৰ গুড়ি। এয়া লৈছোঁ বাদামৰ গুড়ি। এয়া লৈছোঁ চেনি একাপ। এয়া লৈছোঁ এইটো গাখীৰ। এয়া লৈছোঁ ভেনিলা। এয়া পনীৰ লৈছোঁ 150 গ্ৰাম প্ৰেছ কৰি লৈছোঁ গুড়ি কৰি। এতিয়া প্ৰথমে চাউলৰ গুড়িখিনি দুভাগ কৰিম। প্ৰথমে এইখিনি বনাই লৈছোঁ। এইখিনি ইয়াত পেষ্টখিনি চাউলৰ লৈ লৈছোঁ। এইখিনি এটা ভাগত বনাম আৰু লগতে অলপ জোখমতে এয়া গাখীৰ দি লৈছোঁ। ইয়াত এতিয়া গাখীৰ পিঠাগুড়ি আৰু পনীৰখিনি মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে নাৰিকলৰ গুড়িখিনি ইয়াত মিলাই লৈছোঁ অলপ। লগতে অলপ ইয়াত বাটাৰ মিক্স কৰি লৈছোঁ। ডাঙৰ চামুচেৰে 1 চামুচ বাটাৰ ইয়াত মিলাই ল'লোঁ। এতিয়া ইয়াতে জোখমতে চেনি দিম আৰু লগতে অলপ মিল্ক মেড ইয়াত দি দিছোঁ। এইখিনি এতিয়া ভালকৈ মিক্স কৰি এক চাইডে থৈ দিম। ফ্লেভাৰটোৰ কাৰণে অকণমান ভেনিলা দি দিছোঁ। এইখিনি এতিয়া চাইডকৈ থলোঁ। এতিয়া আকৌ এটা ওপৰত যিটো দুটা তৰফত বনাম এইখিনি কালাৰ কৰি চকলেটৰ বনাবলৈ লৈছোঁ। এইটো এতিয়া লৈছোঁ ইয়াত প্ৰথমে লৈছোঁ চকলেট। লগতে লৈছোঁ বনভিটা। খেজুৰ কিচমিচ নাৰিকল লৈছোঁ ইয়াত। এইখিনি আটাইখিনি মিক্সিত লৈ লৈছোঁ। একেলগে মিক্স কৰি লওঁ। ইয়াতে লৈছোঁ অকণমান গাখীৰ লগতে অলপ পিঠাগুড়ি ইয়াতে মিক্স কৰি লৈছোঁ। এইখিনি এতিয়া আৰু লগতে এয়া বাটাৰখিনিও মিক্স হ'বৰ কাৰণে দি দিছোঁ। এইখিনি এতিয়া মিক্স কৰি পেলাই পেষ্ট কৰি লওঁ। যিখিনি মিল্ক মেড আছিলে এয়া ইয়াত দি দিছোঁ। এতিয়া এইখিনি ইয়ালৈ বাকি ল'লোঁ। ভালকৈ মিক্স হ'ল। বেলেগকৈ বনাই ল'লোঁ বনভিটা চকলেট আৰু ড্ৰাই ফ্ৰুটছেৰে বনোৱা আৰু লগতে ফ্লেভাৰটোৰ কাৰণে অলপ কাঢ়া হ'বৰ কাৰণে অলপ কফি ইয়াৰ লগত মিলাই দিছোঁ। ইয়াত ভেনিলা নিমিলাওঁ। ইয়াত চকলেটৰ ফ্লেভাৰটোৱে থাকিব। ইয়াত মিঠা আছে কাৰণে মাত্ৰ 1 চামুচ চেনিহে ইয়াত মিলাইছোঁ। এইখিনি এতিয়া হৈ গ'ল। এইখিনি চাইডকৈ লৈছোঁ। এতিয়া প্ৰথমে যিখিনি বনাইছিলোঁ এয়া পনীৰ আৰু নাৰিকলৰ গুড়ি মিল্ক মেড গাখীৰ চেনি দি বনোৱা। ইয়াত আৰু অকণমান চেনি দি দিছোঁ। লগতে আৰু অলপ নাৰিকলৰ গুড়ি ইয়াত মিলালোঁ আৰু এইখিনি আৰু অকণমান পিঠাগুড়ি ইয়াত মিলাই ল'ম। এইখিনি এতিয়া ভালছে মিক্স কৰি লৈছোঁ আকৌ এবাৰ। আজিৰ কেকটো ষ্টিম কৰিম, ভাপত দিম। এতিয়া কেকটো বনাবৰ কাৰণে দিনটোত অকণমান বাটাৰ সানি লৈছোঁ চাইডবোৰত। এতিয়া প্ৰথমে
যিখিনি পিঠাগুড়ি নাৰিকল পনীৰ দি পেলাই মিল্ক মেড দি বগাখিনি বনাই লৈছিলোঁ সেইখিনি প্ৰথমে লৈ লৈছোঁ অলপ এতিয়া চকলেটৰ খিনি ইয়াৰ ওপৰত দি দিছোঁ এইখিনি চকলেটৰখিনি অলপ এয়া মিলাই ল'লোঁ এতিয়া যিখিনি বগা আৰু পনীৰ দি বনোৱা নাৰিকলৰ গুড়ি দি আছে সেইখিনি ইয়াৰ ওপৰত দি দিছোঁ এতিয়া ইয়াৰ ওপৰত এইখিনি আকৌ দি দিলোঁ এইখিনি এতিয়া আধা ঘণ্টামান সময়ৰ কাৰণে 30 মিনিটৰ কাৰণে প্ৰেছাৰত অকণমান পানী দি পেলাই ষ্টিম কৰিম এয়া ৰাইচ কেক এটা ডাঙৰ প্ৰেছাৰত এই কেকৰ টিংটো দি দিলোঁ আৰু ইয়াৰ ষ্টিম কৰি হৈ গ'ল এতিয়া এইটো ঠাণ্ডা হ'লে উলিয়াই আনিম ইয়াৰ পৰা এয়া কেকটো বনাই হৈ গ'ল ওপৰত এতিয়া চকলেট চিৰাপ দি অকণমান সজাই দিছোঁ ইয়াৰ ওপৰত চকলেট চিৰাপ দি এইদৰে সজাই দিলোঁ এটা বহুতেই টেষ্টি চাউলৰ গুড়িৰ পৰা বনোৱা কেক আপোনালোকে যদি বনোৱা নাই এইদৰে বনাই চাব বহুত ভাল লাগিব আজিৰ ৰাইচ কেকৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে ছাবস্ক্ৰাইব কৰা নাই নতুন ভিডিঅ'বোৰ পাবলৈ প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ নমস্কাৰ